হয়তো কোনোকালেই নাজানিব এই সকল লোকৰ হাড় ভগা পৰিশ্ৰমৰ কথা। আপুনি হয়তো কোনোকালেই নাজানিব এখন খবৰ কাগজৰ জন্ম যন্ত্ৰণৰ কথা। নিশাটো তেওঁলোকৰ বাবে দিন হয়, কাৰণ ৰঙীন কাগজখন আপোনাৰ ৰাতিপুৱাৰ চাহ কাপৰ সমান্তৰালকৈ যোগান ধৰাৰ সপোন প্ৰতিদিনেই দেখে এই প্ৰাণচঞ্চল লোকসকলে। আমাৰ দিনত যেনেকৈ এতিয়া আমাৰ ৰাতিয়ে আমাৰ দিন হৈ গৈছে বৰ্তমান। আমি প্ৰথমতে অলপ মানে অসুবিধা পাইছিলোঁ নতুন অৱস্থাত, এতিয়া মানে আমাৰ আৰু অসুবিধা অহা নাই, আকৌ নাহে আৰু ভালেই লাগে। আমাৰ দিনৰ নিচিনা, দিনত যেনেকুৱা ৰাতিও তেনেকুৱা লাগে আমাৰ। খবৰ কাগজৰ জন্ম যন্ত্ৰণাৰ প্ৰতিটো কথাই এখেতসকলৰ নখ দৰ্পণত। এখন ৰঙীন খবৰ কাগজৰ প্ৰতিটো পৃষ্ঠাত বিকশিত একো একোটা শব্দ খুব ভালকৈয়ে অনুধাৱন কৰে এইসকল লোকে। ৰঙীন কাগজডোখৰত ভালকৈ শব্দটো স্পষ্টভাৱে জিলিকি উঠিছে নে নাই সেয়া প্ৰতিদিনেই পৰীক্ষা কৰে এইসকল লোকেই। নিশাৰ মহানগৰীৰ বাসিন্দা তেওঁলোক। নিশাৰ মহানগৰীত তেওঁলোক সাজু হয় জীৱনৰ অন্য এক সংগ্ৰামৰ বাবে। কাৰণ আপোনাৰ হেঁপাহৰ কাকতখন কাহিলি পুৱাই আপোনাৰ হাতত নপৰিলে আপুনি ক্ষান্ত হ'ব জানো? আপোনাৰ বা মোৰ বাবে অপেক্ষা কৰি থকা এনে এটা খবৰৰ টোপোলাই পাই ৰঙিয়া, নলবাৰী, শিৱসাগৰ অথবা যোৰহাট এনে এটা খবৰ টোপোলাৰ পৰা যোৱা এখন কাকতে আপুনি ৰাতিপুৱা অপেক্ষা কৰে সেই কাকতখনলৈ অধীৰ আগ্ৰহেৰে। লক্ষ্যস্থান ভিন্ন, কাৰণ তেওঁলোকৰ হাতৰ পৰশ থকা কাকতখনো যে আপোনাৰ বাবে বৰ হেঁপাহৰ, বৰ আপোন। এই খবৰ কাকতখনেই আপুনি পঢ়িবলৈ পাব কাইলৈ ৰাতিপুৱা। এই খবৰ কাকতখন আপোনাক যোগান ধৰিব এজন হকাৰে। তেওঁৰো আছে সংগ্ৰাম। তেওঁ যোগান ধৰিব আপোনাক এই কাকতখন। প্ৰতিটো নিশাৰ পিছতে আহে এটা সুন্দৰ পুৱা, আৰু এটা সুন্দৰ পুৱাই ইংগিত দিয়ে এটা সুন্দৰ দিনৰ আৰম্ভণিৰ। আৰু এই সুন্দৰ দিনটোৰ আৰম্ভণিতে আপোনাৰ হাতত তুলি দিয়ে এখন কাকত, আৰু এই কাকতখন আপোনাৰ হাতত তুলি দিয়ে এগৰাকী হকাৰে। তেওঁৰ জীৱননো কেনে, তেওঁনো কেনে আছে, সেই সম্পৰ্কত আন এক বিশেষ প্ৰতিবেদন এইবাৰ চাওঁ আহক। ৰাতিপুৱাই ছপা আখৰৰ গোন্ধেৰে আমোল মোলায়, কাৰণ তেওঁৰ বাবে অপেক্ষা কৰি থকা প্ৰতিখন ঘৰত খবৰৰ এই মেট মৰা সম্ভাৰ যে যোগাবই লাগিব, সেয়া যে তেওঁৰ বহুদিনীয়া দায়িত্ব। বিগত 20 বছৰ ধৰি এই যুৱক কাকতৰ অভ্যুত্থানত তেওঁলোকৰ অৱদান অপৰিসীম। বাতৰি কাকতৰ টোপোলাৰ সৈতে পুৱাৰে পৰা নিজকে ব্যস্ত কৰি তোলে তেওঁলোকে। পৃথিৱীত তেওঁলোকে খবৰ বিলায়, কিন্তু নিজৰ প্ৰিয়জনৰ খবৰ ল'বলৈ আহৰি নাই তেওঁলোকৰ। সংবাদকৰ্মী নহয় যদিও সংবাদকৰ্মীতকৈ অধিক গধুৰ দায়িত্ব পালন কৰে কৃষ্ণৰ দৰে লোকসকলে। আনৰ খবৰ বিলাই ফুৰা, সমগ্ৰ জগতৰ খবৰ পুৱাই আনক যোগান ধৰা এই কৃষ্ণহঁতৰো একো একোটা জীৱন আছে। তেওঁলোকৰো আছে একোখন সুখ দুখৰ সংসাৰ। তেওঁলোকৰ সুখ দুখৰ সংসাৰত অভাৱে কেতিয়াবা তেওঁলোকক পিষ্ট কৰে। তথাপিও মানুহ হোৱাৰ বাসনাৰে কৃষ্ণৰ দৰেই লোকেই অগ্ৰসৰ হয় তেওঁলোকৰ জীৱন বাটত। কেতিয়াবা আক্ষেপ কৃষ্ণৰ দৰে লোকৰ। 2003 বৰ্ষত যেতিয়া এই কৃষ্ণই চাইকেলৰ পৰা পৰি কঁকালত দুখ পাইছিল, তেতিয়া খবৰ নললে কোনো বাতৰি কাকত গোষ্ঠীয়ে। 2003 চনত মই পেপাৰ দি থাকোঁতে মোৰ পৰি পেলাই মোৰ কঁকাল ভাঙিছে। সেই কঁকাল ভঙাৰ টাইমত মোৰ মালিকে আহি পিনে মোক গাড়ীত লৈ গৈ মানে হস্পিটেলত এডমিট কৰিছিল। তাৰপিছত 3-4 দিনৰ পিছত আহি আকৌ মই মোৰ দায়িত্ব পালন কৰিছিলোঁ। তেনে আক্ষেপৰ মাজতো কিন্তু খবৰ বিলাই ভাল পোৱা, খবৰকেই জীৱনৰ অন্যতম পেচা হিচাপে গণ্য কৰি কৃষ্ণৰ দৰে লোকেও জীৱন অতিবাহিত কৰিছে। কৃষ্ণৰ দৰে লোকসকলৰ জীৱনৰ কথা অইনে উপলব্ধি কৰক বা নকৰক,
কিন্তু এজন ব্যক্তিয়ে খুব ভালদৰে অনুধাৱন কৰিব পাৰিছে, সেয়া শিৱসাগৰৰ এগৰাকী বাতৰি কাকতৰ এজেণ্ট বিপুল গোস্বামী। কৃষ্ণৰ বিপদৰ সময়ত চিকিৎসা প্ৰদানৰ সমস্ত খৰচ বহন কৰিছে এইগৰাকী লোকে, কাৰণ তেওঁ উপলব্ধি কৰে কৃষ্ণৰ দৰে লোক শোষিত নিষ্পেষিত জনতাৰেই প্ৰতিনিধিস্বৰূপ। এওঁলোকে সামান্য এটা পইচাহে দৰমহাহে পায় বা এখন কাকতত ঘৰত যোগান ধৰাৰ বিনিময়ত আমি 10 টকাকৈ এমাহত 10 টকা লওঁ, সেইটো বহুতে দিবলৈ টান পায়, কিন্তু বহুত সংখ্যকে দিয়ে। আৰু এওঁলোকে অতি কম পইচাত চলিবলগীয়া হয়। তাৰ কাৰণে এওঁলোকক বাতৰি কাকত গোষ্ঠীবিলাকে বিশেষভাৱে চাই বুলিও মই নকওঁ। তথাপিও জীৱনটোক হেঁপাহেৰে খামোচ মাৰি ধৰি পুৱাই চাইকেলখনত দুয়ো কাষে দুখন মোনা ওলমাই এনেদৰেই পুৱাৰ ৰদালিয়ে আকাশত বতৰা দিয়াৰ দৰেও পদূলিয়ে পদূলিয়ে বতৰা বিলাই কৃষ্ণৰ দৰে লোকেই। আৰু এতিয়া ল'ম সৰু এটা বাণিজ্যিক বিৰতি। এই বিৰতিৰ পিছতে আমি পুনৰ উভতি আহিম আপোনাৰ এই জনপ্ৰিয় বিশেষ অনুষ্ঠান চাৰ মাজলৈ।